নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখাম হাঁহৰ ভেকচিন ক'ত পায়। যদি আপোনালোকে চিনি নাপায় তেতিয়াহ'লে এই বিল্ডিংটো চাই লওক, খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ওচৰত ADMA-CDBT এই বিল্ডিং আপোনালোকে চাই লওক, ইয়াতে হাঁহৰ ভেকচিনটো পাব। আপোনালোকে সোমাই ইয়াতে ৰিচিপশ্যন পাব। ৰিচিপশ্যনত দাদা এজন বহি থাকে, কিন্তু তেওঁ বৰ্তমান নাই। মই ফোন নম্বৰ এটা লৈ ফোন কৰি আহিছোঁ, তাৰ ভিতৰৰ পৰা মানুহ আহি আছে মোক আগবঢ়াই নিবৰ কাৰণে। সোমাই আপুনি এইটো পাব। আৰু এটা কথা জনাই থওঁ যে ভেকচিনটো বাহিৰৰ পৰা নাহে, তেওঁলোকে ইয়াত নিজেই বনাই দিয়ে। গতিকে কেতিয়াবা ষ্টকত নাথাকিবও পাৰে, তেওঁলোকে নিজে বনাই দিয়ে, অলপ দেৰি হ'ব পাৰে। আপোনালোকে ভেকচিনটো আনিব যাওঁতে এনেকুৱা এটা ফ্লাক্স লৈ যাব। ফ্লাক্স বা যিটো এনেকুৱা বস্তু লৈ যাব যাতে বৰফ দিলে ভিতৰত গলি নাযায়, কাৰণ দূৰৰ পৰা গ'লে ভেকচিনৰ বটলটো বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে তেওঁলোকে আইচৰ লগত দি দিয়ে। আৰু ভেকচিনটোৰ বটলটো চাওক, এইটো DPV চেল কালচাৰ ভেকচিন। এইটো আপোনাৰ 100টা হাঁহৰ কাৰণে আহে, ইয়াতকৈ কমত দিব নোৱাৰে তেওঁলোকে। আৰু 100টা হাঁহৰ কাৰণে তেওঁলোকে 500 টকা লয়। আৰু এইটো আপোনালোকে 50 ml এইটো চেলাইনৰ যিটো বটল থাকে, চেলাইনৰ বটলটোত খালি 50 ml লগত আপোনাৰ ভেকচিনটো গোটেই মিক্স কৰি দিব লাগে। আৰু এই ভেকচিনটো মিক্স কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা সৰু চিৰিঞ্জ ল'ব। প্ৰত্যেকটো হাঁহত আপোনালোকে দিব লাগিব 0.5 ml। আৰু আপোনালোকে নাজানে যদি এইটো চাই লওক, এইটো 1 ml আধা হ'ল 0.5 ml। আপোনালোকে প্ৰতিটো হাঁহত মাত্ৰ 0.5 ml দিব লাগিব। আপোনাৰ 100টা হাঁহৰ কাৰণে যদি মেডিচিন আনে, আপোনাৰ যদি 20টাও আছে 30টাও আছে, তেতিয়াহ'লে আপুনি 0.5 ml কৈ দিব লাগিব। ইয়াৰ ওপৰত দিলে হাঁহৰ অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে। গতিকে আজিলৈকে আপোনালোকক এইখিনি জনালোঁ।